हेलो फ्रेंड्स केने आसे आपनालोक आशा करो बहुत भाले आसे। वेलकाम टू आवर चैनल MNO आसाम टेक। तो बंधुসকल আজি मैं आपनालोक कम मोबाइल फोन हाई स्पीड केनेকৈ बनाब पारि। धरि लक कोनो एटा सफ्टवेयर बा यूट्यूब जेटुए নহক किय माने सफ्टवेयर ओपन करोते स्लो হৈ থাকে, जेटुए काम কৰিবলৈ যাও स्लो হৈ থাকে। तो बंधुসকल এই प्रॉब्लमটো सल्व কৰাৰ কাৰণে মই এই ভিডিওটো বনাইছো। আশা করি আপোনাৰো ভিডিওটো ভাল লাগিব। তো বন্ধুসকল ভিডিওটো স্কিপ নকৰি ফুল ভিডিও চাই থাকক আৰু স্টেপ বাই স্টেপ ফলো কৰি থাকক। তো বন্ধুসকল আহক ভিডিওটো স্টার্ট কৰো। তো বন্ধুসকল পোন প্ৰথমে আপোনাৰ মোবাইল ফোনত আপুনি সেটিংসটো ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত তলত যাই পেলাই আপোনাক দেখা পাব এডিশনাল সেটিং বুলি। एडिशनल सेटिंग तो ओपन करी लब। तार पिছত तलत जाय फेले आपनि देखिबोलै पाब डेभेलपार ऑप्शन बुली एटा सेटिंग आछे। तो बंधुসকल এই डेभेलपार ऑप्शन तो बहुतो मोबाइलत फार्स्ट टाइमत नाथके। तो এই डेभेलपार ऑप्शन तो आपनाक आनिबो লাগিব। तो केनेকৈ आनिबो आपनाक प्रथमते যাব লাগিব एबाउट फोनत। एबाउट फोनत जाय फेले आपनि चाब पारिब बेसबैंड एंड कर्नल बुली एटा ऑप्शन आछे। एटु क्लिक करि लब। क्लिक करार पिছত चाक एटा आछे बोल्ड नम्बर। एते कम से कम अपनी 5 पाई 7टा क्लिक करिब লাগিব लगातार। क्लिक करार पिছত এই डेभेलपार ऑप्शन तो आपुनार एडिशनल सेटिंगत आहि যাব। तो बंधुসকल आहार पिছত अपनी डेभेलपार ऑप्शन तो ओपन करि लब। लोৱাৰ पिছত डाइरेक्ट एकदम तलत যাব। तलत जोৱাৰ पिছত चाक एते लिखा আছে उइंडो एनिमेशन स्केल। तो बंधुসকल এই উইন্ডো এনিমেশন স্কেলটো আপোনাক ডাইরেক্ট এনিমেশন অফ কৰি দিব লাগিব। চাক ওপৰৰ অপশনটো আপোনাক ক্লিক কৰি ল'ব লাগিব। এনিমেশন অফ বুলি আছে, এটো ক্লিক কৰি ল'ব লাগিব। এই এনিমেশন অফ যে আছে এই অপশনটো আপোনাক তলত আৰু দুটা অপশন দিয়া আছে। ট্রানজিশন এনিমেশন স্কেল এটো আপোনাক এনিমেশন অফ কৰি দিব লাগিব। তাৰ তলত আৰু এটা আছে এনিমেটৰ ডিউৰেশন স্কেল, ইয়াকো আপোনাক এনিমেশন অফ কৰি দিব লাগিব। দিয়াৰ পিছত বন্ধুসকল চাক কিমান স্পিড হৈ আছে ফোনটো। আশা কৰো আপোনাৰ এই প্ৰবলেমটো সলভ হ'ব। তো বন্ধুসকল ভিডিও যদি ভাল লাগে তেন্তে এটা লাইক কৰিব আৰু যদি চেনেলত নতুন আহিছে তেন্তে বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে নতুন ভিডিও আপলোড দিয়াৰ লগে লগে আপোনাৰ তাত নটিফিকেশন গুচি যায়। তো বন্ধুসকল থ্যাংক ইউ এন্ড জয় আই অসম।